ইউক্ৰেইনৰ যুদ্ধত নিষিদ্ধ বোমা ব্যৱহাৰ ৰাছিয়াৰ। ইউক্ৰেইনত নিক্ষেপ কৰিছে ভেকুৱাম বোমা। অভিযোগ আন্তঃৰাষ্ট্ৰীয় মানৱ অধিকাৰ সংস্থাৰ। ৰাছিয়াই উলংঘা কৰিছে 1949 চনৰ জেনেভা চুক্তি। কিন্তু কি এই ভেকুৱাম বোমা? কিমান মাৰাত্মক হ'ব পাৰে ভেকুৱাম বোমা? ইউক্ৰেইনৰ বিৰুদ্ধে যুদ্ধত ভেকুৱাম বোমা ব্যৱহাৰ কৰিছে নেকি ৰাছিয়াই? ভ্লাদিমিৰ পুটিন চৰকাৰৰ বিৰুদ্ধে এই অভিযোগ কৰিছে ইউক্ৰেইনসহ বিশ্বৰ একাধিক মানৱ অধিকাৰ সংগঠনে। They used the vacuum bomb today, which is actually prohibited by Geneva Convention. So, the devastation that Russia is trying to inflict on Ukraine is large. They shot into again into not only residential areas. অৱশ্যে এই বিষয়ত চৰকাৰীভাৱে মুখ খোলা নাই মস্কোই। ইউক্ৰেইনৰ সৈতে যুদ্ধত ৰাছিয়াৰ বিৰুদ্ধে ভেকুৱাম বোমা প্ৰয়োগৰ অভিযোগ প্ৰমাণিত হ'লে সেয়া যুদ্ধ অপৰাধৰ সমতুল্য বুলি মত প্ৰকাশ মানৱ অধিকাৰ সংগঠনবোৰৰ। কাৰণ 1949 চনৰ জেনেভা চুক্তি অনুযায়ী যুদ্ধ ক্ষেত্ৰত এই বোমাৰ ব্যৱহাৰ নিষিদ্ধ। ইউক্ৰেইনৰ দাবী, সোমবাৰে তেওঁলোকৰ দেশৰ মাটিত ক্লাষ্টাৰ বোমাৰ লগতে এই নিষিদ্ধ অস্ত্ৰ প্ৰয়োগ কৰিছে পুটিন বাহিনীয়ে। সোমবাৰে হোৱাইট হাউচৰ আইন প্ৰণেতাসকলৰ সৈতে এক বৈঠকৰ পিছত সংবাদ মাধ্যমৰ ওচৰত আমেৰিকাত থকা ইউক্ৰেইনীয় ৰাষ্ট্ৰদূত ওছামা মাকাৰোভাৰ দাবী, ইউক্ৰেইনৰ মাটিত ধ্বংসলীলা চলাইছে ৰাছিয়াই। সোমবাৰে তেওঁলোকে ভেকুৱাম বোমা ব্যৱহাৰ কৰিছে, যিটো জেনেভা সন্মিলনত নিষিদ্ধ ঘোষণা কৰা হৈছিল। অৱশ্যে ইউক্ৰেইনৰ কোন অঞ্চলত এই বোমা পেলোৱা হৈছে সেয়া জনোৱা নাই মাকাৰোভাই। আনহাতে মানৱ অধিকাৰ সংগঠন এমনেষ্টি ইণ্টাৰনেশ্যনেলৰ দাবী, ভেকুৱাম বোমাৰ উপৰি ক্লাষ্টাৰ বোমাৰ দৰে নিষিদ্ধ অস্ত্ৰও হয়তো প্ৰয়োগ কৰিছে ৰাছিয়াই। তেওঁলোকৰ লগতে দাবী, ৰাছিয়াৰ আক্ৰমণৰ লক্ষ্য আছিল ইউক্ৰেইনৰ সাধাৰণ জনতাই। এমনেষ্টিৰ অভিযোগ, শুকুৰবাৰে পুৱা উত্তৰ পূব ইউক্ৰেইনৰ এখন প্ৰাক স্কুলত ক্লাষ্টাৰ বোমাৰে আক্ৰমণ চলায় পুটিন বাহিনীয়ে। আক্ৰমণত স্কুলখনত আশ্ৰয় লোৱা এগৰাকী শিশুসহ প্ৰায় 3জন নিহত হয়। ইউক্ৰেইনৰ বিৰুদ্ধে যুদ্ধত ক্লাষ্টাৰ আৰু ভেকুৱাম বোমাৰ দৰে নিষিদ্ধ অস্ত্ৰ প্ৰয়োগৰ তীব্ৰ গৰিহণা দিছে এমনেষ্টি আৰু হিউমেন ৰাইটছ ৱাটছসহ বহু মানৱ অধিকাৰ সংগঠনে। এমনেষ্টিৰ সাধাৰণ সচিব এগনেছ কালামাৰ্ডে কয়, এনেধৰণৰ আক্ৰমণ যুদ্ধ অপৰাধৰ সমান। নিষিদ্ধ অস্ত্ৰৰে আক্ৰমণ সন্দৰ্ভত চৰকাৰীভাৱে কোনো বিবৃতি দিয়া নাই ৰাছিয়াই। ইউক্ৰেইনৰ মাটিত এই বোমা পেলোৱা হৈছে নেকি তাক লৈও বিশেষ তথ্য প্ৰমাণ পোৱা হোৱা নাই। কিন্তু আমেৰিকাৰ সংবাদ মাধ্যম CNN-ৰ দাবী, ইউক্ৰেইনীয় সীমান্তত TOS-1 আৰু TOS-1A দৰে কিছু ৰকেট উৎক্ষেপক দেখা গৈছে। এই ৰকেটৰ সহায়তেই ভেকুৱাম বোমা পেলোৱা হয়। অৱশ্যে নিজ দেশৰ সংবাদ মাধ্যমৰ এই দাবী সত্ত্বেও ৰাছিয়াৰ বিৰুদ্ধে ভেকুৱাম বোমা ব্যৱহাৰৰ অভিযোগ সন্দৰ্ভত মুখ খোলা নাই আমেৰিকাই। অৱশ্যে মানৱ অধিকাৰ সংগঠনবোৰৰ সৈতে একমত হৈছে ৱাশ্বিংটন। হোৱাইট হাউচৰ প্ৰেছ ছেক্ৰেটাৰী জেন ছাকিৰ মতে, ভেকুৱাম বোমা ব্যৱহাৰৰ অভিযোগ যদি সত্য হয় তেন্তে সেয়া যুদ্ধ অপৰাধ। এই বিষয়ত প্ৰতিক্ৰিয়া জনাবলৈ অস্বীকাৰ কৰিছে ৱাশ্বিংটনৰ ৰুছ দূতাবাসে। কিন্তু যি ভেকুৱাম বোমাক লৈ ইমান বিতৰ্ক সেয়া আচলতে কি? কিয় ইয়াক সৰ্বাধিক শক্তিশালী অপাৰমাণৱিক অস্ত্ৰৰ উপাধি দিছে যুদ্ধ বিশাৰদসকলে? যুদ্ধ বিশাৰদসকলৰ মতে অপাৰমাণৱিক অস্ত্ৰবোৰৰ ভিতৰত সৰ্বাধিক শক্তিশালী হৈছে ভেকুৱাম বোমা। আকাশ বা জলপথত ইয়াৰ ব্যৱহাৰ সম্ভৱ নহ'লেও স্থলযুদ্ধত সেয়া মাৰণাস্ত্ৰ। বোমাৰ আঘাতত একেলগে বহুতৰে শৰীৰ নিশ্চিহ্ন কৰি দিবলৈ ই সক্ষম। লগতে সাধাৰণ বোমাৰ তুলনাত ভেকুৱাম বোমাৰ বিস্ফোৰণ দীৰ্ঘ সময় ধৰি স্থায়ী হয়। বহুতৰ বাবে ই থাৰ্মোৱাৰিক অস্ত্ৰ বা এৰ'ছল বোমা হিচাপেও পৰিচিত। কিন্তু কেনেদৰে কাম কৰে ভেকুৱাম বোমাই? কিয় বা সেয়া অন্যান্য বিস্ফোৰণতকৈ বেছি সময় ধৰি স্থায়ী হয়? উৎক্ষেপণকাৰী যন্ত্ৰ বা ৰকেট লঞ্চাৰৰ সহায়ত এই বোমা এৰাৰ পিছত ই বতাহৰ পৰা অক্সিজেন শোষণ কৰিবলৈ আৰম্ভ কৰে। ফলত অন্যান্য বোমাৰ তুলনাত বতাহত বিস্ফোৰণৰ বেছি ঢৌ খেলাই দিয়ে। থাৰ্মোৱাৰিক অস্ত্ৰ বা ভেকুৱাম বোমাৰ ভিতৰত ইন্ধনৰ পৰা বতাহৰ সংস্পৰ্শলৈ অহা বিস্ফোৰক অৰ্থাৎ ফুৱেল এয়াৰ এক্সপ্ল'ছিভ বা FAE সৰ্বাধিক প্ৰাণঘাতী। সাধাৰণ বিস্ফোৰকত ব্লেক পাউডাৰৰ দৰে ইন্ধন আৰু অক্সিডাইজাৰৰ মিশ্ৰণত 25% ইন্ধন আৰু 75% অক্সিডাইজাৰ থাকে। কিন্তু থাৰ্মোৱাৰিক অস্ত্ৰ বা ভেকুৱাম বোমাত প্ৰায় 100% ইন্ধন। ভেকুৱাম বোমাত প্ৰায় সম্পূৰ্ণখিনিয়েই ইন্ধন নিৰ্ভৰ বিস্ফোৰক হোৱাত পানীৰ তলত বা সমুদ্ৰপৃষ্ঠৰ পৰা অধিক উচ্চতাত অথবা দুৰ্যোগপূৰ্ণ পৰিৱেশত সেয়া ব্যৱহাৰ কৰিব পৰা নাযায়। কিন্তু যুদ্ধ ক্ষেত্ৰত সুৰংগ বা বাংকাৰৰ দৰে স্থানত ই ঘাতক স্বৰূপ। কাৰণ বন্ধ স্থানত আক্ৰমণৰ পিছত অক্সিজেনৰ সংস্পৰ্শলৈ অহা মাত্ৰকেই ই ঢৌৰ দৰে বিস্ফোৰণৰ তৰংগ সৃষ্টি কৰিবলৈ আৰম্ভ কৰে। হিউমেন ৰাইটছ ৱাটছে জনাইছে 1993 চনত আমেৰিকাৰ সেনাবাহিনীৰ গুপ্তচৰ সংস্থাৰ এক ৰিপৰ্টত
ভেকুৱাম বোমাৰ মাৰণ ক্ষমতা সন্দৰ্ভত উল্লেখ আছে। উক্ত ৰিপৰ্টত কোৱা হৈছে ভেকুৱাম বোমাৰ প্ৰাণঘাতী পদ্ধতি অন্যান্য বিস্ফোৰকতকৈ পৃথক। বিস্ফোৰণৰ প্ৰবল তৰংগৰ চাপতেই সেয়া প্ৰাণঘাতী হৈ উঠে, উক্ত চাপত হাওঁফাওঁ ফাটি যায়। ভেকুৱাম বোমাৰ আক্ৰমণৰ প্ৰকাৰ অনুযায়ী তাৰ ফলাফলো ভিন্ন হয়। আমেৰিকাৰ উক্ত সংস্থাটোৰ ৰিপৰ্টৰ দাবী, আক্ৰমণত এই বোমাৰ বিস্ফোৰণ নঘটালে নিজে নিজে হঠাৎ জ্বলি উঠি সন্মুখৰজনক অগ্নিদগ্ধ কৰে। ভেকুৱাম বোমাত সাধাৰণতে ইথাইলিন অক্সাইড আৰু প্ৰপাইলিন অক্সাইডৰ দৰে ইন্ধনৰ ব্যৱহাৰ কৰা হয়, যি অতিমাত্ৰাত বিষাক্ত। জ্বলন্ত অৱস্থাত আক্ৰমণৰ লক্ষ্যক উক্ত বিষাক্ত দাহ্যৰ মেঘে আৱৰি ধৰে। ফলত উক্ত বিষাক্ত ৰাসায়নিকৰ মেঘৰ মাজত নিশ্বাস ল'ব লগা হয় তাত থকা মানুহে, যি তেওঁলোকৰ শৰীৰৰ ভিতৰত প্ৰৱেশ কৰি ক্ষতৰ সৃষ্টি কৰে। আমেৰিকাৰ অন্য এটি ৰিপৰ্টৰ দাবী, ভেকুৱাম বোমাৰ আক্ৰমণত শৰীৰৰ ভিতৰতে বেছি ক্ষতি হয়। যুদ্ধৰ ইতিহাস চালে দেখা যায় ভিয়েটনামৰ যুদ্ধত FAEৰ দৰে ভেকুৱাম বোমাৰ প্ৰয়োগ কৰাৰ অভিযোগ উঠিছিল আমেৰিকাৰ বিৰুদ্ধে। 2000 চনত আন্তৰ্জাতিক মানৱ অধিকাৰ সংগঠন হিউমেন ৰাইটছ ৱাটছৰ এক ৰিপৰ্টত এই দাবী কৰা হৈছিল। আমেৰিকাৰ উপৰি অবিভক্ত ছোভিয়েট ইউনিয়নৰ যুদ্ধ বিশেষজ্ঞসকলেও ভেকুৱাম বোমা নিৰ্মাণত ব্যস্ত আছিল। হিউমেন ৰাইটছ ৱাটছৰ দাবী, 1969 চনত তৰাণিন্তন ছোভিয়েট বিজ্ঞানীসকলৰ দ্বাৰা নিৰ্মিত FAE অস্ত্ৰই চীনৰ বিৰুদ্ধে আক্ৰমণত ব্যৱহাৰ কৰা হৈছিল। এই মুহূৰ্তত ৰাছিয়াৰ হাতত থাৰ্ড জেনেৰেশ্যন অৰ্থাৎ তৃতীয় প্ৰজন্মৰ ৱাৰহেডছ আছে বুলিও দাবী কৰা হৈছে। আনহাতে ষ্টকহোম ইণ্টাৰনেশ্যনেল পিছ ৰিচাৰ্চ ইনষ্টিটিউট চমুকৈ SIPRIৰ দাবী, ৰাছিয়াৰ হাতত বিশ্বৰ সৰ্ববৃহৎ পৰমাণু অস্ত্ৰ ভাণ্ডাৰ আছে। পুটিনৰ এই ভাণ্ডাৰত ৱাৰহেডছে আছে 6350টা। দ্বিতীয় স্থানত থকা আমেৰিকাৰ আছে 5500, চীনৰ 350 আৰু ফ্ৰান্সৰ হাতত আছে 290টা। কিন্তু সেয়া ৰাছিয়া বা আমেৰিকাৰ তুলনাত একেবাৰে নগণ্য। নিউজ ডেস্ক ৰিপৰ্ট, নতুন সময়।